মই জ্যোতিৰ্ময় আৰু আজি আপোনালোকক শুনাব বিচাৰিছোঁ নেগিব নিবিৰ আহমেদৰ দ্বাৰা লিখিত চুটি গল্প আই কুড নট মিট ইউ। মানুহটোৱে হাতত থকা পাল্লাখন মজিয়াত ঠেকেচা মাৰি থলে। 10 रुपए से 1 रुपए भी ज्यादा नहीं होगा माताजी। কিছু ধাতৱ শব্দ আৰু কৰ্কশ মাতৰ এক অস্বস্তিকৰ মিশ্ৰণে মোক স্বপ্নপুৰীৰ পৰা উভতাই লৈ আনিলে। ৰাতিপুৱাৰ এই সময়কণ মোৰ এনেয়ে ভাল লাগে। নাতি দূৰত থকা নৈখনৰ পৰা এচাটি গা মন জুৰুৱা বতাহ অনবৰতে বৈ থাকে। শাওণ সোমালেই আলিবাটটোৰ সিপাৰৰ পথাৰখনত ৰোৱনীবোৰে ৰোৱা আৰম্ভ কৰিছেই। শাওণমহীয়া ৰ'দে ৰঙা পেলোৱা সিহঁতৰ গালবোৰতো বোকাৰ মতীয়া ৰংবোৰ অ'ত ত'ত লাগি ধৰিছে। তাত বাৰীৰ চুকৰ জামুকজোপাটো কিছুদিনৰ পৰা টুকুৰা যেন লগা চৰাই এহালে বাহ লৈছে। সিহঁতৰ বিৰামহীন কলকলনিয়ে গোটেই ৰাতিপুৱাটোকেই মুখৰিত কৰি তোলে। প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য উপভোগ কৰি এইকেইদিন মই ৰাতিপুৱাৰ সময়কণ বাৰাণ্ডাতে বহি কটাই দিওঁ। বাৰাণ্ডাৰ এচুকত ধূলি বালিৰে পোত খাই কোনো অখ্যাত মিস্ত্ৰী প্ৰদত্ত চিকুণ ৰংটো ত্যাগ কৰা পেটৰ হেলনীয়া চকীকেইখনেও যেন এইকেইদিন কোনো কালতেই বিচ্ছেদ হোৱা সংগীহে পাই গ'ল। ৰৌচন মিস্ত্ৰীৰ পুতেকে দলিয়াই থৈ যোৱা খবৰ কাগজখনত মোৰ তীক্ষ্ণ দৃষ্টিৰ আক্ৰমণ চলে এইখিনি সময়তেই। ধেমাজিৰ বানপানীয়ে হওক বা গুৱাহাটীৰ কৃত্ৰিম বানেই হওক, মোৰ দৃষ্টিৰ পাশুপাত অস্ত্ৰৰ পৰা কোনেও হাত সাৰি যাব নোৱাৰে। সমান্তৰালকৈ গলাধকৰণ ঘটে একাপ জালুক মিহলি ৰঙা চাহৰ। অকস্মাতৰ শব্দ এটা হ'ল, যেন এটা টাইম মেচিনেহে কল্পনা বিভোৰ হৈ থকা মইটোক আনি এটা কোঢ়ালময় গ্ৰহতহে নমাই থৈ গ'লহি। টিঙিচকৈ উঠা খংটো কোনোমতে সামৰি ডিঙিটো মেলি চালোঁ। খবৰ কাগজ কিনিবলৈ অহা বেপাৰী এটা। কি 10 रुपया से ज्यादा नहीं होगा অ'? যোৱা বিহুত দেখোন 12 টকাত লৈছিলি। আগন্তুকৰ সৈতে মাৰ পুৰণা পৰিচয় যেন লাগিল। হাতত থকা খবৰ কাগজখন একাষৰীয়াকৈ থৈ আগন্তুকক লক্ষ্য কৰাত লাগিলোঁ। সৰু চহৰখনৰ একোণত থকা হৰিজন বস্তিৰ বিহাৰী বনুৱাকেইটাৰ দৰেই তাৰ কথাৰ সুৰবোৰ। তাৰ মলিয়ন মোনাখনত অনা মান্ধাতা যুগৰ দগাপাল্লাযোৰ সশব্দে মজিয়াত থৈ সি এক বিশেষ ভংগীমাত বহি ল'লে। লুঙি ৰাগটো টপিনাত খোজ মাৰি লৈ বহা তাৰ ভংগীমাটো এনৰেগাৰ শ্ৰমিককেইটাই পুলটোৰ ওচৰত সৰু পানী চুব বহা বিশেষ ভংগীমাটোৰ দৰেই যেন লাগিল। মানুহজনৰ বয়স 40 ঊৰ্ধৰ, কিন্তু মুখমণ্ডলত বাৰ্ধক্যৰ চিন সুস্পষ্টভাৱে জিলিকি উঠিছে। খবৰ কাগজৰ দমবোৰৰ মাজত তাৰ ভৰি দুখন শুকান বাঁহখৰি দুডালৰ দৰেই দেখা গৈছে। আগতে দেখাটো মনত নপৰে। পেটৰ ভাতমুঠিৰ তাৰণাত বছৰটোৰ অধিকাংশ সময়েই এই সৰু চহৰখনৰ পৰা নিলগত থাকোঁ। 15টা বছৰ কিদৰে পাৰ হৈ গ'ল গমেই নাপালোঁ। সময়বোৰ যেন পাখি লগা কাৰেপাত হৈহে উৰি গৈ আছে। চাওঁতে চাওঁতে বহু অচিনাকি মুখেৰে ভৰি পৰিল তেনেই চিনাকি চহৰখন। তাহানিতে এৰি থৈ যোৱা চহৰখন আজি গাভৰু হৈ উঠিছে। চাইকেলত দুয়োফালে দুঠুক কল ওলোমাই সদায় আমাৰ ঘৰৰ আগেদি পাৰ হোৱা ৰামধন কাইটি, মণিহাৰী দোকান দিয়া যদু খুৰা, প্ৰকাণ্ড বৰালি মাছ এটা কান্ধত ওলোমাই লৈ অহা লতিফ কাই, ক'ত হেৰাল এইবোৰ মুখ? সময়ৰ ঘড়ীটোক যেন কোনোবাই চাবি পকাই আৰু অধিক তীব্ৰ কৰি তুলিছে। এইখিনিও লোৱা। দুটা পুৰণা বহী কাগজৰ টোপোলা আনি মায়ে তাৰ ওচৰতে থলে। গোটেই ঘৰখনতে পঁইতাচোৰাৰ বাঁহ হৈছে। এৰা, কথাটো হয়, দুদিনমান আগতে আলমাৰীৰ পৰা কিতাপ এখন উলিয়াব খুজি পৰম সন্তোষেৰে পাইচাৰি কৰি থকা এই ক্ষুদ্ৰকায় জীৱবিধ দেখি দুখোজ পিছুৱাই আহিলোঁ। ৰাতি ভাতৰ পাতত বহি বহি কথাটো উলিয়ালোঁ। অদৰকাৰী খবৰ কাগজ বা বহী কিতাপবোৰচোন বেছিয়ে দিব পাৰি। সেই মহৎ কাম ফেৰাৰ বাবেই আজি আগন্তুকৰ আগমন। কাগজপত্ৰৰ খচৰ মচৰ শব্দৰ বাহিৰে বহু দেৰি আন কোনো শব্দৰ উমঘাম নাপাই দুয়োপক্ষই বুজাবুজি টোপনিত হোৱা যেনেই বোধ হ'ল।
মায়েও তাৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাতকৈ বাৰী চুকৰ ঢেকীয়াকেইডাল তোলাটোৱে বেছি সময়োচিত বুলি ভাবিলে। পাঞ্জাবীৰ পকেটত থকা মোবাইলটো সশব্দে বাজি উঠিল। হেল্ল', নেওগ। লাইনৰ সিটো মূৰত সহকৰ্মী বৰ্মন। কেতিয়া আহিব? মইতো টিকট কৰিলোৱেই। তাতে লেণ্ডশ্লাইডৰ সমস্যাটো আছেই নহয়। ৰাজ্যখনৰ সিটো প্ৰান্তত থকা প্ৰতিষ্ঠিত মহাবিদ্যালয় এখনত বিভাগীয় অধ্যাপকৰ গধুৰ দায়িত্ব ন্যস্ত মোৰ ওপৰত। ছুটি বুলিবলৈ নায়েই। ষান্মাসিক পৰীক্ষা এটা শেষ হোৱাৰ পাছত কিছু অৱকাশ পালোঁ। চাওঁতেই দীঘলীয়া ছুটিটো পাৰেই হ'ল। বৰ্মনৰ কথাতহে মনত পৰিল। টিকট কৰা সময় হ'লেইচোন। और कागज नहीं है क्या माताजी? মাতাজীয়ে ইতিমধ্যে চটনাই লোৱা ঢেকীয়াকেইডালৰ সৈতে ৰান্ধনীশালত ব্যস্ত হৈ পৰিছে। টেঙা দিয়া ঢেকীয়াৰ আঞ্জা যে মোৰ বৰ প্ৰিয় মাই জানে। বৰ্মনৰ সৈতে কুশল বাৰ্তা বিনিময় শেষ কৰি ময়ে উঠি গ'লোঁ। বেপাৰীটোৱে মুগা বৰণীয়া জিল লগোৱা ফুলস্কেপ চাইজৰ বহী কিছুমান জাপি জাপি পাল্লাত উঠোৱাত লাগিছে। লেবেলবোৰ ধৰিব নোৱাৰিলোঁ। তথাপিও হালধীয়া বৰণ লোৱা পৃষ্ঠাবোৰ চাই হায়াৰ ছেকেণ্ডাৰীৰ সময়ত যেন অনুমান হ'ল। ভাজ কৰি পাল্লাখনত উঠাই দিওঁতে সৰু সৰু কাগজৰ টুকুৰা কেইটামান বহীৰ ভিতৰৰ পৰা ওলাই সিঁচৰিত হৈ পৰিল। স্কুলত পঢ়া দিনবোৰত নোট বনোৱাৰ পাছত দৰকাৰী কিবা টোকা আদি ৰৈ গ'লে সৰুকৈ কাগজ এটুকুৰাত লিখি মূল নোটটোৰ লগতে গাঁঠি থোৱা অভ্যাস আছিল। ঠিক তেনেকুৱাই কেইটামান সৰু সৰু টুকুৰা। কিন্তু মোৰ দৃষ্টি আকৰ্ষণ কৰিলে ৰঙীন ভাজ লাগি থকা কাগজৰ টুকুৰা এটাই। ৰঙা জীয়া এটাৰ দৰেই হালি জালি মোৰ ক্ৰমাৎ হৈ যাব ধৰা কলাপুৰীযোৰৰ ওচৰত সি অৱস্থান গ্ৰহণ কৰিলে। উচপিচনিটো দমোৱাৰ ব্যৰ্থ প্ৰয়াস এটাৰ পাছত টুকুৰাটো বুটলি লোৱাটোকেই থিৰাং কৰিলোঁ। কোনো অট'গ্ৰাফ বুকৰ চিঙা টুকুৰা যেন বোধ হ'ল। পকোৱা হাতৰ আখৰত ইংৰাজীতে লিখা দুটামান শাৰী। তলৰ ফালে চিয়াহীবোৰ বিয়পি পৰিছে। পানী বা চাহজাতীয় কিবা পৰিছে। চকা মকাকৈ এঠাইত মোৰ নামটো দেখা যেন লাগিলে। খুদুৱনিটো ক্ৰমাৎ বাঢ়ি আহিল। এই চশমাযোৰহে ক'ত থাকিল? যোৱা ৫টা বছৰেদি চশমাযোৰ মোৰ একান্ত সংগীত পৰিণত হৈছে। কাছৰ এই আওপুৰণি আহিলাযোৰে যেন আজিৰ এই অপূৰ্ণ মইটোক পূৰ্ণতা প্ৰদান কৰে। এৰা খবৰ কাগজখনৰ লগতেই চোন এৰি আহিছিলোঁ। চশমাযোৰ চকুত লগালে মোৰ অৱস্থাটো পিয়াহত আঁতোৰ বাতৰুৱাই যেন শীতল পানীৰ নিজৰা এটাহে আৱিষ্কাৰ কৰিলে ঠিক তেনেকুৱাই হয়। চকুৰ সন্মুখত এক নিৰ্দিষ্ট দূৰত্বত ৰাখি পঢ়িব চেষ্টা কৰিলোঁ। মোকে সম্বোধন কৰি লিখা হৈছে। এটা বিশেষ হেলনীয়া ভংগীমাত লিখা দুখাৰী নিপুতল হাতৰ আখৰ। I could not meet you before going. Do write to me as soon as possible. I'll be waiting. ক'ৰবাত যেন আগতেই পঢ়িছোঁ। তেনেহ'লে মনত কিয় পেলাব পৰা নাই? এই যেন আহোকৈ চিনাকি ছবি কিছুমান মনৰ মাজলৈ আহি আকৌ ঘূৰি গৈছে। নাই, কোনো তাৰিখ নতুবা স্থানৰ কথা উল্লেখ নাই। লেখকৰ নামটোৰ ওপৰত পানী পৰি চিনিব নোৱাৰা হৈ আছে। অকল দুটামান আখৰহে চিনিব পাৰি। কোন হ'ব পাৰে? মি যেন লাগিছে। মিনাৰ্ভা। বুকুৰ সোমাজেদি বিদ্যুতৰ লহৰ এটাহে যেন পাৰ হৈ গ'ল। একেবাৰে ওচৰলৈ আনি চালোঁ। হয়, মিনাৰ্ভাই হয়। প্ৰকাণ্ড শালকাঠৰ কুন্দা এটাই সজোৰে বুকুখনত খুন্দা মৰা যেন অনুভৱ হ'ল। বেতৰ চকীখনত খামোচ মাৰি ধৰি বহি পৰিলোঁ। ইমান পৰে উপভোগ কৰি থকা চিনাকি আলিবাটটো, সন্মুখৰ পথাৰখন ক্ৰমাৎ ধূসৰ হৈ অহা যেন বোধ হ'ল। সময়ৰ ঘড়ীটো যেন হঠাৎ ওলোটা দিশত ঘূৰিব আৰম্ভ কৰি দিলে। সজোৰে। কিমান বছৰ হ'ল? ২০ নহয়, ২৩।
পুৱতিৰ সপোন হৈ নামি আহে প্ৰেম, আজি নিশা নালাগে বৰষুণ, জানোচা বৈ আহে বিষাদৰ তেজাল ধাৰা হৈ। ঐ নিবিৰ, তোক মীনাৰ ভাই বিচাৰি আছে, সিহঁতৰ বাছ যাবই অলপ পাছত। কথাখিনি প্ৰবালে চিঞৰি চিঞৰি কৈ গ'ল। মীনাৰ ভাই মোক বিচাৰি ফুৰিছে, কিন্তু কিয়? মনৰ ভিতৰতে উত্তৰ বিচৰাৰ বৃথা প্ৰয়াস এটা কৰিলোঁ। নাতি দূৰৈত দুখনমান গাড়ীৰ হৰ্ণ একেলগে বাজি উঠিল। পুৰণা টাইমেক্সৰ ঘড়ীটো জুপি জুপি চালোঁ, 5টা বাজেই। বাছকেইখন এৰিবলৈ হয়তো বেছি পলম নাই। কোবাকুবিকৈ হৰ্ণটো অহাৰ দিশে খোজ ল'লোঁ। আন্তঃ মহাবিদ্যালয় নাট্য সমাৰোহ। জনসমাগম মই মুঠেই ভাল নাপাওঁ। এই মানস প্ৰবালহঁতে এক প্ৰকাৰ জোৰ কৰা দিয়ে টানি আনিছে মোক। মই হেনো বেছি ইণ্ট্ৰভাৰ্ট। সিহঁতৰ মতে হেনো এনেধৰণৰ প্ৰগ্ৰামবোৰত আহিলে মোৰ এই ছ'চিয়েল উইথড্ৰল জাতীয় বেমাৰবোৰ কমিব। ছোৱালীজনীক প্ৰথম দিনাই লগ পাইছিলোঁ। মুখত মেকআপ লগাই থাকোঁতে হুৰমুৰকৈ ধুমুহাৰ দৰে সোমাই আহিছিল। কাৰোবাক বিচাৰি আহিছিল চাগে। মোক তেনেদৰে দেখি থতমত খাই ৰৈ গ'ল। শুভকামনা জনাবলৈ নাপাহৰিলে। মোৰ আকৌ আচৰিত হোৱাৰ পাল, এনেদৰে এখন অচিনাকি ঠাইত অচিনাকি ছোৱালী এজনীৰ পৰা এনেদৰে শুভকামনা পাম বুলি সপোনতো ভবা নাছিলোঁ। আমাৰ নাটক শেষ হোৱাৰ পাছত তাই উপযাচি চিনাকি হ'ব আহিল। মিনাৰ্ভা ফুকন, ঘৰ গুৱাহাটীত। সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিক ছাত্ৰী। বেছ সপ্ৰতিভ। বেছ কম সময়ৰ ভিতৰতেই মোৰ বিষয়ে বহু কথাই জানি ল'লে তাই। সেয়াই আৰম্ভণি। তাৰ পিছৰ পৰাই ৰাতিৰ আহাৰৰ তাই নোখোৱা কণীটোও আহি মোৰ পাততেই পৰিছিলহি। মোৰ কাৰুকাৰ্য দেখি মানস প্ৰবালহঁতেও এইকেইদিন মুখ টিপিয়াই হাঁহিছে। 4দিনীয়া নাট সমাৰোহখনিৰ আজি অন্তিম দিন। দূৰণিবতীয়া অংশগ্ৰহণকাৰীসকল আজি নিশাই যাব। আমাৰ ওচৰ হোৱা হেতুকে কাইলৈ দিনৰ ভাগত যাম। মিনাৰ্ভাহঁতৰ বাছ এইখনেই হ'ব লাগে। তাইক দেখোঁ নেকি? চাৰিওফালে চকু ফুৰালোঁ। নিবিৰ! বাছৰ খিৰিকী এখনেদি মূৰটো আধা উলিয়াই তাই হাত জোকাৰিলে। খুব সম্ভৱ নিজৰ চিটত বহিছিলগৈ তাই। পিঠিত হেহাৰ চেক এটা লৈ নামি আহিলে বাছখনৰ পৰা। ক'ত আছিলা দিনটো? ক'তো বিচাৰি পোৱা নাই যে তোমাক। এনেই নতুন ঠাই, অলপ ফুৰি আছিলোঁ। কিয় বিচাৰিছিলা? তাই নীৰৱ হৈ ৰ'ল। চাৰিওফালৰ হাই উৰুমিৰ মাজতো কেইমুহূৰ্তমান মৌনতাই দুয়োকে আৱৰি ৰাখিলে। তোমাক এটা কথা ক'ব আছিল। কি কথা? বাছ এৰাৰ অন্তিম সংকেতধ্বনি বাজি উঠিল। তাই কিবা এটা ক'ব খুজিও ৰৈ গ'ল। থাওক দিয়া, কেতিয়াবা যদি লগ পাওঁ। বাছ চলিব আৰম্ভ কৰিলে। তাই খিৰিকীৰ ফাকেৰে মূৰ উলিয়াই মোলৈ চালে। চলচলীয়া চকু। বুকুখন যেন ক'ৰবাত অকণমান বিষাই উঠিল। চকুৰ গুৰিকেইটাও অলপ সেমেকা সেমেকা অনুভৱ হ'ল। কান্ধত হাত এখনৰ স্পৰ্শ অনুভৱ কৰি উচপ খাই ঘূৰি চালোঁ। মানসে ভাঁজ কৰা কাগজ এটুকুৰা আগবঢ়াই দিলে। তোক যোৱাৰ সময়ত লগ নাপাব বুলি ভাবি মিনাৰ্ভাই মোৰ হাতত দি গৈছিল। খুলি চালোঁ। তাইৰ অট'গ্ৰাফ বুকৰ পৰা কাগজ এটুকুৰা ফালি তাতে লিখি দিছে, I could not meet you before going. Do write to me as soon as possible. I will be waiting. মিনাৰ্ভা। মিনাৰ্ভাহঁতৰ বাছখন তেতিয়া বহু দূৰ পাইছিলগৈ। কানিমুনি জোনাকত বাট চাওঁ তোমাৰ বাবে। উকা উকা চিকুণ মোৰ বাট, সেয়া পৰি আছে তোমাৰ খোজ। নবীন!
মোৰ মাতটো শুনিয়েই সি চিনি পালে। ধুই পখালি থোৱা কাপলেটবোৰ মচি মচিয়েই সি কৈ উঠিল, দি আছোঁ দাদা। কি দিব লাগে সি জানে। যোৱা 2 বছৰ কাল ধৰি বিশ্ববিদ্যালয় কেণ্টিনৰ এই ল'ৰাটোৰ সতে মোৰ এক অদ্ভুত অন্তৰংগতা গঢ়ি উঠিছে। সি যেন পঢ়ি ল'ব পাৰে মোৰ মনত কি চলি আছে। আজি ইমান দিনেদি যিটো আত্মীয়তাবোধ আনকি মোৰ ৰুমমেট প্ৰশান্ত আৰু নিলয়ৰ সৈতেও গঢ়ি নুঠিল, তেনে এক আত্মীয়তা অনুভৱ কৰোঁ মই নবীনৰ সতে। একাপ স্পেচিয়েল চাহ আৰু এটা গৰম চপ আনি দিলেহি সি। আবেলিৰ ক্লাছটোৰ পিছত একাপ গৰম চাহৰ জুতি লোৱা অভ্যাসটো মোৰ এতিয়াও যোৱা নাই। আজিও তাৰ ব্যতিক্ৰম নহ'ল। মোৰ এই অভ্যাসটোৰ সতে নবীনো ভালদৰেই পৰিচিত। মিনাৰভাক দেখিছিলি নেকি? ৰাতিপুৱা আহিছিলে বাইদেউ। আপোনাৰ কথা সুধিছিলে। পিছবেলা আহিম বুলি কৈ গুচি গ'ল। আহিবই চাগে এতিয়া। ৰাজুদাৰ পুৰণা ডেকটোত মাৰ্ক নফ্লাৰৰ ধুনীয়া কাণ্ট্ৰি ছং এটা বাজি আছে। ক'ব গ'লে ফাইনেল পৰীক্ষাৰ পাছত এই কেইমাহ মই হোষ্টেলতে হামিয়াই হেকটিয়াই পাৰ কৰিছোঁ। কিন্তু উপায়ো নাই। নেটৰ ৰিজাল্ট ওলাব এতিয়াও বেছ কিছুদিন বাকী। জানোচা ক'ৰবাত কিবা এটা গতি লাগেই। নিবিৰ বনফৰিং এজনীৰ দৰেই উফৰি আহি মিনাৰভা মোৰ গাত পৰিলহি। ফাৰ্ষ্ট অফ অল কংগ্ৰেটছ মি। অ'কে, কংগ্ৰেটছ। কিন্তু কিহৰ কাৰণে? মই যে 2 বছৰমান আগত দিল্লী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ প্ৰগ্ৰাম এটাৰ কাৰণে এপ্লাই কৰিছিলোঁ। মোৰ এপ্লিকেশ্যন গ্ৰাণ্ট হ'ল জানা। সেয়াতো বৰ ভাল খবৰ। তেনেহ'লে যাবাই তুমি? অঁ, পাপাই পৰহি ফ্লাইটত টিকেট কৰি দিছে। ট্ৰেইনতে যাব পাৰিলা হয়চোন। এই প্লেনবোৰ মোৰ হ'লে ভয়ে লাগে। নাই অ', বিহাৰৰ ফালে পৰিস্থিতি খুব এটা ভাল নহয় বুলি শুনিছোঁ। তাতে ভাল হ'লেও ইমান সোনকালে ট্ৰেইনত ৰিজাৰ্ভেশ্যন পোৱাটো ইম্পচিবল। তুমি চিন্তা নকৰিবা, মই যাম আৰু আহিম। দিল্লীত গৈ আকৌ কোনো দিল্লীৱালাক ধৰি লৈ নানিবা। কৃত্ৰিম খঙত মিনাৰভাই মুখখন ভেঙুচাই দিলে। শুনা, পাপাই কৈছে মই এডমিশ্যন লৈ অহাৰ পিছতেই হেনো আমাৰ এংগেজমেণ্টটো কৰি পেলাব বিচাৰে। ইমান সোনকালে? মই দেখোন ক'তো মূৰটোৱে গুজিব পৰা নাই। নেটৰ ৰিজাল্টটো এইকেইদিনত দিবই। আৰু তাৰ পাছতো তুমি যে এসপ্তাহমান আগত ইণ্টাৰভিউ দি থৈ আহিছিলা কলেজখনত, তাততো জইন কৰিব পাৰিবাই। ইমান কিয় চিন্তা কৰিছা? বাৰু এইবোৰ বাদ দিয়া। মোক পিছে কিমান মিছ কৰিবা? বহুত। ৰাজুদাই ভলিউমটো অলপ বঢ়াই দিছিল। সংগীতৰ উত্তাল স্বৰে মিনাৰভাৰ কথাবোৰ লাহে লাহে তল পেলাই আনিলে। নবীনে ইতিমধ্যেই আৰু একাপ চাহ দি গৈছিল। একোণত থকা ছাউণ্ড বক্সটোৰ পৰা ভাহি আহি থাকিল ডায়াৰ ষ্ট্ৰেইটৰ বাবুজী 160 रुपया बन गया। ধমকৈ চকীখনতে খামুচি ধৰি বহি পৰিলোঁ। কামিহাৰৰ তলত থকা হৃদপিণ্ডটোৱে যেন বাহিৰলৈ ওলাই আহিবৰ বাবেহে আৰ্তনাদ কৰি উঠিলে। চশমাযোৰ জোৰ কৰি সুমুৱাই লোৱাৰ পিছতো সকলোবোৰ ধুৱলি কুঁৱলী লাগিছে কিয়? হাতৰ মুঠিত 10 টকীয়া নোটকেইখন বাৰে প্ৰতি গণি গণি মোলৈ আগবঢ়াই দিয়া খবৰ কাগজৰ বেপাৰীটোকো দেখোন মই ভালদৰে চিনিব পৰা নাই। এইজনেই সেইজন হয়নে? যোৱা 15টা বছৰেদি মাজে সময়ে ছুগাৰ লেভেলটো চেক কৰাৰ বাবে সহপাঠী বিৰাজৰ চেম্বাৰত পাক এটা মৰাৰ বাহিৰে টেবলেট এটাও খাই নোপোৱা এই সুঠাম দেহটোৰ মাজত সোমাই থকা মই নামৰ সত্তাটোৱে যেন বেদনাত কেঁকাই উঠিল। গাটো কিবা হঠাৎ অবস লাগি গ'ল। আৰামী চকীখনত বহি থকাৰ সেই শক্তিকণো যেন কোনোবাই কাঢ়ি লৈ গ'লহি। তাহানি 4ৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই এপেণ্ডিক্স হোৱাৰ সময়ত তলপেটটোত যিটো বিষ হৈছিল, সেই বিষটোৱে যেন আকৌ তীব্ৰ ৰূপ ধৰি বুকুৰ সোমাজলৈ বগুৱা বাই উঠি আহিছে। প্ৰকাণ্ড উইপোক এটাই মোৰ বুকুখন এফালৰ পৰা যেন
কুৰুকি খাবলৈহে আৰম্ভ কৰিছে। খেপিয়াই পকেটৰ পৰা মোবাইল ফোনটো উলিয়াই ৰিডায়েল বুটামটোত হেঁচা মাৰি ধৰিলোঁ। বৰ্মন, পাৰিলে মোৰ বাবেও টিকেট এটা কৰক, কালিয়েই যাম। বৰ্মনে সিফালৰ পৰা কিবা কিবি কৈ আছিল। মোবাইলটো ডিছকানেক্ট কৰিবৰ বাবেও যেন আঙুলিকেইটাৰ শক্তি নোহোৱা হৈ আহিল। মোবাইলটো হাতৰ পৰা সৰি কাষতে থকা সৰু টেবুলখনতে পৰিল। বৰ্মনৰ কণ্ঠস্বৰ তেতিয়াও ভাহি আহি আছিল। বেপাৰীটোৰ পইচাৰ হিচাপবোৰ, পাকঘৰত মাৰ কাঁহী বাচনৰ শব্দ, আলিবাটৰ গাড়ীকেইখনৰ কাণ তাল মাৰি ধৰা হৰ্ণৰ শব্দবোৰ লাহে লাহে মোৰ কাণত নুসুমোৱা হৈ আহিল। কৰ্ণকুহৰত ঠেকা খাই বাৰে বাৰে বাজি উঠিব ধৰিলে বহু বছৰ আগেয়ে ৰেডিঅ'ৰ ঘোষিতা এজনীয়ে পাঠ কৰা বাতৰিৰ মুখ্যাংশ এটি। আজি পুৱা সংঘটিত হোৱা এক শোকাবহ বিমান দুৰ্ঘটনাত দিল্লী অভিমুখী ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান IA-2765-ৰ সমূহ যাত্ৰীৰ মৃত্যু। বেপাৰীটোৱে তেতিয়াও মোৰ চকুলৈ কৈ চায়েই আছিল। আজিৰ গল্পটো ইমানেই। আশা কৰিছোঁ গল্পটো সকলোৱে উপভোগ কৰিব পাৰিছে। আপোনাৰো গল্প পাঠ কৰাৰ বাবে ডেছক্ৰিপশ্যনত উল্লেখ কৰা ইমেইল আইডিটোত যোগাযোগ কৰক। ধন্যবাদ।